উধুনীয়াকৈ খোপা কহি দিলো না বান্ধিবা ৰাতি ৰাতি টোপনি নাহে ৰাতি টোপনি নাহিলে উজাগৰে থাকিলে মৰম হেনো বেছিকৈ বাঢ়ে নমস্কাৰ সকলোকে নমস্কাৰ মই আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মানে মই আজি যাব ওলাইছোঁ ডিফু চ' মানে ড্ৰেছ কৰি আছোঁ এইবিলাক পূৰা বেগ চেগ ৰেডি কৰিছোঁ এতিয়া যাম ডিফু চ' আপোনালোকৰ ভিডিঅ' দেখুৱাই যাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব লগতে আশীৰ্বাদ কৰিব পাইছোঁ বকলীয়া বুলি কয় দাদা বকলীয়া বুলি কয় বকলীয়া ন এই দাদাৰ হোটেলত চাহ খাব সোমাইছোঁ এতিয়া তাৰপিছত আকৌ জাৰ্ণি কৰিম আৰু বেছি দূৰ নাই পামগৈ আৰু কাজিৰঙা কিবা ডিফু আৰু বেছি দূৰ নাই আপোনালোকে চাই থাকক এতিয়া এইখন ধাবাত সোমাইছোঁ এতিয়া ভাত খাম মানে ইয়াতে ভাত খাই আৰু বেছি টাইম নালাগে আধা ঘণ্টামান লাগিব পাই যাম আৰু এখন ধাবাত ভাত খাম এতিয়া আপোনালোকক দেখাই দিছোঁ অকণমান আহি আছোঁ বৰ ধুনীয়া লাগিছে একদম কুলু কুলু ৰাস্তা দুইফালে জংঘল এই জংঘলৰ মাজে মাজে আহি আছোঁ সেইকাৰণে ভাত খাম এতিয়া ফাইনেলি পাই গ'লোঁ চাকেট হাউচ এতিয়া মোৰ ৰুম ল'ম ৰুমত গৈ আপোনালোকক দেখুৱাম এই আৰু পাই গ'লোঁ আমি এতিয়া চাকেট হাউচত আছোঁ এতিয়া ৰেষ্ট কৰি আছোঁ মানে মোৰ ৰুম এইটো মোৰ ৰুম ইয়াত মই আছোঁ বৰ্তমান মই মোৰ বেডখন দেখাম বাৰু জেনেৰেল ৰুম ইমান ভাল নহয় আৰু এতিয়া আমি চাকেট হাউচত আছোঁ এয়া চাকেট হাউচৰ পৰিৱেশ একদম নিমও শান্ত পৰিৱেশ আমাৰ গুৱাহাটীৰ নিচিনা নহয় ইমান হিৰিজিবি নাই গাড়ী ঘোঁৰা ইমান নাই একদম নিমও পৰিৱেশ একদম শান্তি পৰিৱেশ আৰু এইখন মোৰ বেড তো এতিয়া অকণমান ৰেষ্ট কৰিছোঁ গা পা ধুই পূৰা ফ্ৰেছ হৈ গ'লোঁ এতিয়া অকণমান ৰেষ্ট কৰিছোঁ তো আমি 4:30 বজাত ওলাই যাম তো ক'ত কি দেখা পাওঁ নাজানো ফাৰ্ষ্ট টাইম আহিছোঁ ডিফুলৈ আৰু যিমান দূৰ পাৰোঁ মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম ক'ত কি পাওঁ নে কি আপোনালোকে চাই থাকিব মই যিমান দূৰ পাৰোঁ আপোনালোকক দেখুৱাই যাম ৰাতিপুৱা 6টাতে উঠিলোঁ ফুৰিব যাম বুলি তাৰপিছত আকৌ কিবা গাটো বেয়া লাগিলে শুই দিলোঁ শুই দি উঠিয়ে টোপনি আহি গ'ল গমেই নাপালোঁ এতিয়া দাদা এজন আহি জগালে ব্ৰেকফাষ্ট কৰিলোঁ জাষ্ট ব্ৰেকফাষ্ট কৰি এতিয়া যাম আমি 11টাত ওলাই যাম আৰু যাওঁতে যিখিনি পাৰোঁ আপোনালোকক দেখুৱাম আপোনালোকে চাব কিমান পাৰোঁ মই দেখুৱাই যাম আৰু চাই থাকিব বৰ ধুনীয়া পৰিৱেশ ঠাণ্ডা চাওক না বৰ্তমান চাকেট হাউচত আছোঁ ইয়াৰ পৰা আকৌ যাম আমি এতিয়া ওলাই মেলি পূৰা ৰেডি এতিয়া যাম
বেডিং পট্টো বান্ধিলোঁ এতিয়া যাম তো যাওঁতে মই যিমানখিনি পাৰোঁ মই ভিডিঅ' কৰিম আৰু আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম এতিয়া মানে ওলাই মেলি পূৰা ব্ৰেকফাষ্ট কৰিলোঁ গা ধুলোঁ এতিয়া পূৰা ফিটিং আৰু যাম আৰু এতিয়া মানে চাওঁ কি দেখা পাওঁ ক'ত দেখোঁ নতুনকৈ আহিছোঁতো একো নাজানো ক'ত কি আছে একো বিচাৰি পোৱা নাই যাম এতিয়া আমি এতিয়া ফুৰিব আহিছোঁ এই মানুহৰ ঘৰত চাওক না ইমান ধুনীয়া পৰিৱেশ মানে কিবা বেলেগ আৰু একদম গাঁৱৰ নিচিনা পৰিৱেশ একদম মজা আৰু জেগাবিলাক বহুত চাফা একচুৱেলি ডিফুৰ জেগাবিলাক বহুত চাফা বহুত ভাল লাগিছে থাকি আজি যাবগৈ লাগিব এদিন থাকিলোঁ চাওক ধুনীয়া পৰিৱেশ একদম মোজাং পৰিৱেশ মোজাং বড়ো ভাষাত কৈ দিছোঁ দেই মোজাং মানে ভাল ভাল বুজায় বড়ো ভাষাত এই আৰু এই হ'ল ডিফু আমি মই মেইনখিনি দেখুৱাব পৰা নাই আপোনালোকক কাৰণ মই তাত যাবলৈ নহ'ল চবটো আলহী খাই ঘূৰি ফুৰোঁতে গ'ল আৰু নিজে ড্ৰাইভ কৰি গৈছোঁতো মানে ভিডিঅ'বোৰ কৰিব পৰা নাই আমি আকৌ বেলেগ ঘৰত আহিছোঁ এয়া মানে ইমান ধুনীয়া ফুল ফুলি আছে চাওক না কিমান ধুনীয়া ফুল একদম মজা মজা ফিল একদম গৰম নাই ইমান গুৱাহাটীত যিমান গৰম ইয়াতে ইমান গৰম নাই এইফালে অকণমান দেখুৱাইছোঁ আৰু আপোনালোকক ইমান দেখুৱাব পৰা নাই এইখন ষ্টেডিয়াম আছে ধুনীয়া এইখন ষ্টেডিয়াম বহুত ডাঙৰ ষ্টেডিয়াম এইখন ষ্টেডিয়াম চাওক বহুত ডাঙৰ ষ্টেডিয়াম এইখন একদম ধুনীয়া পৰিৱেশ ঘৰত আছোঁ বাগান ইফালে মানে চব্জি খেতি কৰে ইমান ধুনীয়াকৈ ৰাখিছে নহয় ঘৰখন মানে কি ক'ব আৰু দেখি কিনে পাগল হৈ গৈছোঁ এয়া ৰবাব টেঙা লাগি আছে এই ৰবাব টেঙা আছে এইফালে কঁঠাল আছে বহুত ফল মূলৰ গছ আছে ইয়াতে আৰু আমি যিখন ঘৰ আহিছিলোঁ তেখেতসকলৰ ঘৰখনৰ আগফালৰ অংশটো চাওকচোন কিমান ধুনীয়াকৈ ৰাখিছে ইমান ধুনীয়া ফুলনি মানে কি ক'ম আৰু মই পাগল হৈ গৈছোঁ গোটেই দিন জানো ইয়াতে থাকিম তেনেকুৱা লাগি গৈছে মোৰ মনত আপোনালোকে চাওকচোন কিমান ধুনীয়াকৈ ৰাখিছে বাৰু আহি এতিয়া গুৱাহাটী পাম আৰু বেছি টাইম নাই নগাঁও পাইছোঁ ধাবাত চাহ খাবৰ কাৰণে সোমাইছোঁ তো আপোনালোকে মোৰ ভিডিঅ'টো চাব লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই অকণমান আশীৰ্বাদৰ অকণমান মৰম বিচাৰোঁ ধন্যবাদ